टर्न लेना पड़ेगा। कितने दूर है? 1 मिनट है। ऐसे भाई अवस्था सब मैं तो मस्त हुआ है वो आज मुड़ गए ऐसे ही बोल दिया हमने। तुम ऊपर जाने का है तुम ब्लॉगर हो ना क्या? हाँ ब्लॉगर आगे से बोल। हियर इज द एनार्जी लेवल अलमोस्ट डेथ আপোনালোকে চাই গমে পাইছো সবে। Hey guys, this is Tariq and welcome back to another vlog from Shillong. এতিয়া বৰ্তমান আছোঁ আমি ইয়া হোটেলৰ ৰুমত। খালি এইটো ৰুম লৈছিলোঁ আমি 1500 টকাত, কিন্তু ৰুমটো 1500 টকা হিচাপে কিন্তু বহুত সৰুৱে হয়। এই জাষ্ট টোপনিৰ পৰা উঠিলোঁ, মোবাইল চবাইল চাৰ্জত লগাই কেমেৰাটো জয়তি চাৰ্জতে দিছোঁ আৰু এই বস্তুবিলাক চব পেকিং চেকিং কৰি ইয়াৰ পৰা ওলাওঁ আৰু বেছি দেৰি নকৰোঁ। আৰু আজি আপোনালোকক লৈ আছোঁ এটা এনেকুৱা হিষ্টৰিকেল বস্তু দেখাবৰ কাৰণে, যিটো মানে কি প্ৰকৃতিৰ পৰা হৈছিল। তো আজি নিশ্চয় আপোনালোকে ব্লগটো ভালে পাব। আৰু যোৱাৰাতি আমাৰ ইয়াতে ৱাইফাই চোৱাইফাই একো নাছিল, তো ইয়াতে আমি টিভি চাই আছিলোঁ যোৱাৰাতি। ঘৰতো কোনোদিন টিভি চাই পোৱা নাই, আজি ইয়াত আহি টিভি চাই আছোঁ। একো নাই বাৰু, মোৰ লগতো ইয়াতে ৰেডি হৈ আছে আৰু মই বৰ্তমান ব্লগ বনাই আছোঁ। কি হ'ল তো বেছি দেৰি নকৰোঁ আৰু জল্দি জল্দি মই বস্তুবিলাক পেকিং কৰোঁ। আৰু আজি সঁচাকৈ আপোনালোকক বম ব্লগ এটা দেখাব, তো চাই থাকক আৰু বলক আমাৰ লগত লেটছ গো। আমি বৰ্তমান ফুল ৰেডি গৈ আছোঁ শ্বিলঙৰ মেইন টাউন। This is the main center of Shillong center point এইটো চাওক। ओके गाइज, ইয়াত আহি ৰখি খানা পিনা কৰিলোঁ এইখন হোটেলত, কিন্তু খানা পিনাটো একদম খাটিয়া খানা হয়। তো তামোল চামোল খাই ল'লোঁ পূৰা একদম। এতিয়া আৰু যাম আৰু ক'তো নৰখোঁ না, কি ক'ব ভাই? বুজিয়ে নাপায় কিবা ক'লে, আৰু একো বুজিয়ে নাপায়। কিবা ক'ব, কিবা দিবা ক'লে কিবা দি দিয়ে। তো এতিয়া আৰু আমি ক'তো নৰখোঁ, ডাইৰেক্ট লোকেশ্যনত ৰখিম। বলক আৰু বৰষুণ দি আছে বৰ্তমান, কিন্তু নৰখোঁ আৰু এতিয়া বৰষুণ চৰষুণ ফালি গুচি যাম আৰু। লেটছ গো গাইছ। গাইজ বহুত টাইম ঘূৰি আছোঁ, এই লিভিং ৰুট ব্ৰিজখন পাই নাই। মেপত দেখি আছে কিবা 25 কিলোমিটাৰ 20 কিলোমিটাৰ কয় দেখি আছে। বৰ্তমান আমি বিচাৰি পোৱা নাই, কিন্তু ইয়াতে দেখি আছে 15 কিলোমিটাৰ আৰু 15 কিলোমিটাৰ আছে। তো এতিয়া বৰ্তমান পাম বুলি আশা কৰিছোঁ। আৰু সেই ৰাতিপুৱাৰ পৰা এতিয়া বৰ্তমান 12টাই বাজিল, ইমান টাইম ঘূৰিয়ে আছোঁ। শ্বিলঙত ৰাতিপুৱা পূৰা 8টা মানত ওলাইছিলোঁ, এতিয়া বৰ্তমান পাই নাই জেগা। চাই থাকক, আপোনালোকক দেখাম বুলি কৈছোঁ, যিহেতু দেখামেই আৰু পামেই আৰু আমি আমাৰ ডেষ্টিনেশ্যনটো আজিৰ। কিন্তু ইয়াতে পূৰা একদম মেঘেৰে পূৰা আৱৰি। তো ইয়াতে অলপ ৰখিলোঁ, ইয়াতে 2-এটা ৰিলছ কৰোঁ কিবা কৰি কিনে ইয়াৰ পৰা আৰু যাম। বেছি নাই আৰু 7 কিলোমিটাৰ 8 কিলোমিটাৰ আছে। তো বলক চাই থাকক আৰু বলক লেটছ গো গাইজ। আজি ধামাকা জেগা দেখাই আছোঁ। Oh
गिरना चाहता हूँ नैना, दौड़ना चाहता हूँ, गिरना भी चाहता हूँ, बस रुकना नहीं चाहता। लिविंग रूट ब्रिज ये नीचे से हाँ यहाँ से ना या किधर ओ यहाँ से और यहाँ तान लेना पड़ेगा कितने दूर है 1 मिनट है 1 मिनट हाँ हाँ पार्किंग है पार्किंग है हाँ ठीक है थैंक यू थैंक यू रुको रुक जा थोड़ा ऐसे नहीं खुला भी अब एक मिनट क्या थैंक यू वैसे मिल जाएगा तो हाँ? मिल जाएगा ना हाँ बाय 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 গাইস ফাইনেলি আমি এতিয়া বুলি আছোঁ ইয়াৰ পৰা আৰু 3 কিলোমিটাৰ বুলি যাব লাগিব তাৰপিছতে লিভিং ৰুট ব্ৰিজ পাম গাইস আজি অৱস্থা শেষ গাইজ অৱস্থা চাওক কেনেকুৱা অৱস্থা হৈছে ভাইৰ অৱস্থা চাওক মইতো মৰছোঁ ভাই ইয়াতে মই আজি মৰিব আহিছোঁ কি আৰু বহুত তলত যাব আছোঁ তাকো ছিংগল ব্ৰিজখনৰ কাৰণে আমি আৰু যাব আছোঁ বহুত কিন্তু ডাবলখনৰ কাৰণেতো আৰু 1 ঘণ্টা যাব লাগিব বুলি নাগে তো চাওক কিমান দূৰ পাৰোঁ আপোনালোকক কিমান দূৰ দেখাব পাৰোঁ চাই থাকক আমাৰ লগত বলক বহুত কষ্ট হৈছে ভিডিঅ'টোত আপোনালোকে অলপ শ্বেয়াৰ বেছিকৈ কৰিব আজিৰ ভিডিঅ'টোত আৰু ইয়াতে আহিলে আপোনালোকে ইয়াতে মানে কি মানুহ আহে লগত তাৰমানে সিহঁতক পইচা দিব লাগে সিহঁতে লগত আহিব আৰু কাৰণ ইমান মানুহ আহি অহা যোৱা কৰি থাকে তো আপোনালোকে নিজেও আহিব পাৰিব কাৰণ সিহঁতেতো আপোনালোকক দাঙি নিদিয়ে ন তো সিহঁতক লৈ কি লাভ এনে পইচাখিনি ৱেষ্ট কৰি কি লাভ তো সিহঁতক নল'ব আৰু গাইজ ইয়াতে এক্সট্ৰা টিকটো লাগিব মানে আমাৰ নিচিনা মানুহ আহিলে 30 টকাকৈ লাগিব আৰু চিলড্ৰেন আহিলে কিবা 20 টকা আৰু মই গোপ্ৰ আনিছোঁ ন গোপ্ৰৰ কাৰণে 100 টকা এক্সট্ৰা লৈছে মানে কি আৰু অঁ নিজে ইমান কষ্ট কৰি আহি আৰু 100 টকা ভৰিও আছোঁ डबल ट्रैकिंग रोड कितना दूर है इधर तो सिंगल रोड मालूम है नहीं है यहाँ से और एक घंटा जाना पड़ेगा शायद इधर से हाँ ओके ओके यू नो ना आई डोंट नो ऐसे ही बोल दिया हमने ये तो ऊपर जाने का है तो ब्लॉगर हो ना क्या हाँ हाँ ब्लॉगर आगे से बोल दो ऐसे ये तो ऊपर जाने का ना हाँ हाँ ये yes। क्या रास्ता है ऊपर में हाँ हाँ हाँ, ठीक है ठीक अंदर है है ठीक है তো এইবিলাক চব ছিংগল ট্ৰেকাৰ ছিংগল ব্ৰিজ চাই এইবাৰ ডাবল ব্ৰিজত গৈ আছে আমি বা আৰু ছিংগল ব্ৰিজ পোৱাই নাই জাষ্ট পাম চাগে গাইজ বহুত টাইমৰ অন্তত হিয়াৰ ইজ দ্য ফাইনেল ডেষ্টিনেশ্যন আজিৰ তো এতিয়া বলক উঠি কিনে দেখাও পুৰা পানীৰ আৱাজ আহি আছে চাওক কি ক'ম আৰু আপোনালোকক যে কৈছিলোঁ যে এইটো চাব লগা ভিডিঅ' তো এইখিনি আছিল আজি আৰু এই দলংখন এই গছডালৰ পৰা নিজে হৈছে কিন্তু কোনেও বনোৱা নাই বা একো কৰা নাই এই সঁচাকৈ গাইছে এইটো একদম চাব লগা ভিডিঅ' তো আপোনালোকে আহিব নৰ্থ ইষ্টত এনেকুৱা ইমান ধুনীয়া জাগাও যি আছে সঁচাকৈ গম পোৱা নাছিলোঁ আজি আহি নিজে অনুভৱ কৰিছোঁ ইয়াতে তো চাওক না কেনেকুৱা একদম জংঘলৰ মাজত এই গছেৰে এই দলংখন নিজে হৈছে তো এইবিলাক দিছে বাৰু এইবিলাক নিজে দিয়া কিন্তু এই দলংখন অৰিজিনেলি শিপাৰে আৰু এতিয়া চাওক দুটামান চিনেমেটিক শ্বট দিম সেইকেইটা চাওক The things I see, I'll tell you things you won't believe.
above the skies overseas. I hear them all, those places calling me to never give up, to never back down. You get through the storm, even the nights the darkest before the dawn. Live your life, live your dream. It's the sound of অৰিজিনেলি দিছ ইজ দ্য বিউটি অফ নৰ্থ ইষ্টটো সঁচাকৈ একো বস্তুৱে নোৱাৰে আৰু আজি ভালকৈ গম পালোঁ আগতে জানো যদিও কিন্তু এইবিলাক বস্তু দেখা নাছিলোঁ কিন্তু নৰ্থ ইষ্টৰ বিউটি সঁচাকৈ কি ক'ম ভাষা নাই অলপ চলপ ভিডিঅ' দেখাব চেষ্টা কৰিলোঁ কি দেখাব পাৰিছোঁ নাজানো কিন্তু যিমানখিনি দেখাব পাৰিছোঁ চাগে ভালে দেখাইছোঁ গাইজ ফাইনেলি আহি পালোঁ আমি ওপৰত এনাৰ্জি লেভেল অলমষ্ট ডেথ আপোনালোকে চাই গমেই পাইছোঁ চাগে কিমানটা চিৰি পাৰ কৰি গৈছোঁ যোৱাতে 4,000 আহোঁতে 4,000 টোটেল 8,000 চিৰি আপ ডাউন কৰিছোঁ তো অৱস্থা চাওক ক'ত পৰি গৈছে ভাই অৱস্থা নাই দিয়ক কজি গৈছিলোঁ বেছি বুকি থাকিব এনাৰ্জিয়ে নাই তো কি বুকিম আৰু তো এইখিনি আছিল আজি ভিডিঅ'টো কেনেকুৱা পালোঁ জনাব ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে দেন প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আকৌ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ টিল দেন টাটা বাই বাই ষ্টে ছেফ বি ছেফ ৰাইট ছেফ বাই